এইটো ভাল কথা লিখি দিছে দেই গাইছ। ইমান ভালকৈ ভিডিঅ' বনাব নাজানো, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভালেই পাব আৰু প্লিজ ছাপোৰ্ট কৰি যাব গাইছ, প্লিজ ছাপোৰ্ট কৰিব। আৰু এতিয়া মডেল কামদেৱৰ কিছুমান দৃশ্য আপোনালোকক দেখাই আছোঁ গাইছ, চাই থাকক। তো হে ৰাস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি মানে গৈ আছোঁ, ক'ত গৈ আছোঁ আপোনালোকে গমেই পাইছে থাম্বনেইল চাই। চ' আপোনালোকক দেখাম সকলোবিলাক, ক'ত কি কৰিব পাৰোঁ সকলোবিলাক দেখাম, আপোনালোকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব গাইছ। ছাবস্ক্ৰাইবটো কৰি দিব, খালি ছাবস্ক্ৰাইবটো কৰি দিব। বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম গাইছ, আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা মোৰ আছে বাসন্তী, মোৰ বাসন্তী লৈ যাম আমি গাইছ, চাই থাকক ভিডিঅ'টো। এইখন হৈছে দীৰ্ঘেশ্বৰী মন্দিৰৰ ছেকেণ্ড গেট, আপোনালোকক দেখাম পিছত। এতিয়া আমি বেলেগ এঠাইলৈ যাম। ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য গাইছ, চাই লওক। ইমান ধুনীয়া এটা পৰিৱেশ। তো এই গাইছ, এইটো হৈছে প্ৰস্তুতি পৰাশৰ আবাহন থিয়েটাৰৰ আখৰা শিবিৰ। ইয়াতে আখৰা কৰা হয়, তো প্ৰস্তুতি বা ইয়াতে থাকে। ভিতৰত সোমাব নোৱাৰি, বাহিৰৰ পৰাই দেখাই দিছোঁ আৰু। মানে গাঁৱলীয়া পৰিৱেশটো মোৰ বহুত ভাল লাগে। গাঁৱৰ এটা মজাটোৱে বেলেগ, গাঁৱৰ মজা। পাহাৰ পৰ্বত চাপ না। ঠিক আছে, একবাৰ প্ৰাকৃতিক দৃশ্যটোকে চাওক। ইমান ধুনীয়া পৰিৱেশ। এইবিলাক হ'ল চাহপাত, এইবিলাক হৈছে চাহপাত গাইছ, চাহপাতৰ গছ। আপোনালোকে সৌন্দৰ্যটো চাই লওক একবাৰ, ইমান ধুনীয়া সৌন্দৰ্য গাইছ।
খৰি কাটি আনিছে ইয়াত। তো গাইছ পাই গ'লো আমি ফাইনেলি মদন কামদেৱ। আপোনালোকে চাওক গোটেই ভিডিঅ'টো গাইছ। এইটো ৰাস্তাৰে সোমাই গ'লে অলপমান গ'লেই পাই যাম আমি মদন কামদেৱ মন্দিৰ। এতিয়া পিকনিক খাবলৈ বহুতো মানুহ আহে গাইছ। কি দেখা পাওঁ আজি চাওঁ। আমি পাই গ'লো মদন কামদেৱ। চ' দেখাম ওপৰত আছে কি দেখাব পাৰোঁ আপোনালোকক চাওঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক গাইছ আহক চাওঁ আমি। গাইছ এইটো হৈছে মেইন মন্দিৰ। ইয়াতে পূজা কৰা হয়। ইয়াতে যি কোৱা সকলো মনোকামনা হওক গাইছ। তো গাইছ এই গছডালত যদি এই ৰছীডাল বন্ধা হয় আপোনাৰ যি মনৰ আশা চব সকলো পূৰণ হৈ যায় এই গছডালত। ইয়াতে বান্ধি ৰাখিছে গাইছ চেলক এইবিলাক চব বান্ধি ৰাখিছে। এইটো কথা সত্য কথা, কিন্তু যিবিলাকে আজিলৈ কৈছে আৰু সঁচা কথা। যিবিলাকৰ মনৰ আশাত কিবা এটা মনত যদি আশা আছে তো ইয়াত আহি যদি ইয়াত এডাল বান্ধি দিয়া হয় তো মনৰ আশা পূৰ্ণ হয় গাইছ। আপোনালোকে আহি যাওক। বহুত পুৰণা ঐতিহ্য ইয়াত দেখিবলৈ পাব গাইছ। চাওক ইমান ধুনীয়া ধুনীয়া অকল শিল, বেলেগ একো নাই। শিলেৰে মূৰ্তি সকলোবিলাক। এইটো মন্দিৰ শিৱ বাবাৰ মন্দিৰ। চাওক সকলোবিলাক আছে ইয়াত। শিলেৰে বনাই থৈ দিয়া কিছুমান মূৰ্তি চাওক।
এই গাইছ এইটো হৈছে মেইন মন্দিৰ সকলোবিলাক পাথৰেৰে লিখি থৈ দিয়া কিছুমান ছবি অংকন কৰি ৰাখিছে চাওকচোন গাইছ ইমান পুৰণি ঐতিহ্য এইবিলাক মন্দিৰ মেইন মন্দিৰ চাওক না এইবিলাক চব পাথৰেৰে বনাই থৈ পাথৰৰ মূৰ্তি চব এইবিলাক ইমান পুৰণিকলীয়া বস্তু এইবিলাক চাওক গাইছ সকলোবিলাক পাথৰ গাইছ ঠিক আছে এইখনো এই আগৰ দিনৰে হয় পাথৰেৰে বনোৱা আছে তো কোনো প্লাষ্টিক নহয় পাথৰেৰে বনোৱা হয় তো এই গাইছ ভিডিঅ'টো চাই কেনে পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহি থাকিম তো আপোনালোকে মোক ছাপোৰ্ট কৰি যাব নিশ্চয় মই সুখী হ'ম আপোনালোককো সুখী কৰাম তো নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তো আজিলৈ দিছোঁ বাই বাই লাভ ইউ গাইছ